কুলটোকে সংখ্যাটোকে ধ্বংস কৰিম বুলি পিছত কি কৈছিলে ভগৱান হৈছিলে লৈ গৈছে। আৰু এই ব্ৰহ্মবাণ যেতিয়া তাৰ যিটো তেজ অৰ্থাৎ যিটো প্ৰভাৱ নহয় জানো, লাইট এটা জ্বলিলে আমি লাইটটোৰ ওচৰত নগ'লে দূৰৰ পৰা তাৰ প্ৰকাশটো অনুভৱ কৰোঁ। ঠিক তেনেকৈ সেই তেজটো সেই দিব্য যিটো আভাটো লগাৰ লগে লগে কি হৈছিলে বোলে সেই পৰীক্ষিতৰ মূৰ্ছা গৈছিল। আৰু সেই মূৰ্ছা যোৱা অৱস্থা দেখি ভয়ত আতুৰ হৈ কি হ'ল উত্তৰাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণক শৰণ ল'লে, হে প্ৰভু তুমি যদি নোচোৱা কোনো জন নাই। গতিকে ভকতৰ হাতৰ আহ্বানত ভগৱন্তৰ মুখত লৈ থাকিব পাৰে। গতিকে তেওঁ এক ক্ষুদ্ৰ ৰূপ লৈ কি কৰিলে উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি পৰীক্ষিতক নিজৰ সুদৰ্শন চক্ৰৰে কি কৰিলে বচাই ৰাখিলে। আৰু তাৰপিছত ইয়াৰ পিছৰখিনি যি কৈছে বেলেগ একো কোৱা নাই, আপোনালোকে গোটেইখিনি জানি পৰম প্ৰভু ভগৱন্তৰ যি ৰূপ গুণ দেখাতনো কেনেকুৱা সেইখিনিকে একদম সহজ ভাষাত বৰ্ণনা কৰিছে। পৰমাত্মীয় তেওঁ যে অজানুলম্বিত মানে সাধাৰণ ভাষাত ক'বলৈ কি হয় আঁঠুৰ তললৈকে যাৰ হাত পৰে নহয় জানো, অজানুলম্বিত বুলি কয় আমাৰ যদি আমি সাধাৰণ ভাষাত ক'বলৈ যাওঁ। বা প্ৰভু ভগৱন্ত এনেকুৱা তেখেতৰ যি মুখমণ্ডল এনেকুৱা লাগে যে কোটি কোটি সূৰ্যৰ যি পোহৰ সেই পোহৰ বিৰাজমান হৈ থকা যেন লাগে। তেওঁৰ দাঁতকেইটা তেনেকুৱা ডালিম গুটীয়া। তেওঁৰ হাঁহিত মানে কি হয় যিজন ব্যক্তিয়ে তেওঁৰ হাঁহিটো দেখিবলৈ সক্ষম হৈছে তেওঁ কি এই ত্ৰিভুৱনৰ সমস্ত মায়াময় সমস্ত বেলেগ সকলো পাহৰি মাত্ৰ যেন তেওঁকেই চাই থাকিব লাগে। এনেকুৱা এক অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী প্ৰভু ভগৱন্ত। এইখিনি কথাখিনি কৈছে, আমি বিশেষ নকওঁ, পিছৰখিনি আমি অকণমান তথাপি চেষ্টা কৰিম কিবা এটা ক'বলৈ। আমি আগবাঢ়িবলৈ অনুৰোধ জনালোঁ, কিন্তু পিছত অকণমান কৈছে কি আছিলন্ত প্ৰদূষণত ছায়া নেত্ৰ হৈ অৰ্থাৎ প্ৰভু ভগৱন্তৰ যি ৰূপ গুণ চাৰিখন হাতৰ যি শংখ চক্ৰ গদা পদ্ম যি এক বিনন্দীয়া ৰূপ, এই বিনন্দীয়া ৰূপ দেখি কি হ'ল উত্তৰাৰ বিনন্দ মূলত কেইজন কোন যদিও তেওঁ মাতিলে আহিছেনে নাই ধৰিব পৰা নাছিলে আৰু তেওঁৰ ৰূপটো সৰু হৈ গৈছিলে। গতিকে ভগৱন্তই যে সাক্ষাৎ কথা ধৰিব পৰা নাছিলে। কিন্তু যেতিয়া সেই ৰূপ কি হ'ল দৰ্শন কৰিলে তেতিয়া বুজিলে যে প্ৰভু ভগৱন্তই তেওঁ শক্তি লৈছে সঁচাইছে, প্ৰভু ভগৱন্তই কৃপা কৰি আছে। আৰু সেয়েহে সি গম পালে যেতিয়া শিশুজন আছিল প্ৰথম কি হৈছিল মূৰ্ছাই গৈছিলে, কিন্তু প্ৰভু ভগৱন্তৰ যিটো অমৃত দৃষ্টি মানে তেওঁৰ চকুটোৰ কৰাৰ লগে লগে তেওঁক এনেকৈ চোৱাৰ লগে লগে কি হ'ল তেওঁ পুনৰ জীৱনটো আহি গ'ল। গতিকে সেই যি জীৱনটো পালে পৰীক্ষাতে পুনৰ পালে সেই কথাটো যেতিয়া গম পালে উত্তৰাই তেতিয়া কি কৰিলে প্ৰভু ভগৱন্তক ক্ষমা কৰিছে যে সেই প্ৰভু তুমি আমাক বচালা। আৰু সেই সমস্তখিনি সমাজ হোৱাৰ পিছতে কি হ'ল পৰিয়া মন্ত্ৰ মনত আছে উদ্দেশ্য বুলি প্ৰভু ভগৱন্ত ভকতৰ দুখ নিবাৰণ কৰি পুনৰ তাৰ পৰা নিৰ্বাচন কৃষ্ণ কৃষ্ণ স্থিতি সরিবাক শান্ত কৃষ্ণ কুন্তি হে হলুতক মুখে দুখে বুলি হে কৃষ্ণ কৃষ্ণ বাপ গুরু পরম ঈশ্বর তুমি
আখ্যাত এরা দৈব কি নন্দন নন্দ কুমার গোবিন্দ নমো নমো মুকুন্দ শরণ অরবিন্দ রাম নমো নাভি পঙ্কজ পঙ্কজ মালা ধর নমো নেত্র পঙ্কজ পঙ্কজ যার নমো ভকতর সিদ্ধ অধিষ্ঠাতা দুর্গতি তারক মূল তুমি পিতা মাতা এরা বিষগহনি রাক্ষর দুর্ঘোর আজি অশ্বত্থামার অস্ত্রত যায় না এরা নানা বিপদত পুত্র হবে আশা সতকে শিশুক যেন ঢাকি পাখে পাখি এরা কেবল রাখিলা মাত্র শিশুদৈব কি জানিল মুখে স্নেহ মাতৃত্ব অধিক এরা সেই আপদ আমার তোমাক দেখিবে পায়ো জিতুয়া এরা শ্রী ভরিলে ভুলই